যিখন মেকুৰী কাণকেইখন তাত চাই ইমান পাতল कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ নিশ্চয় সকলে ভালে আছে আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ তো আজি হৈছে আমাৰ ককাহঁতৰ সকাম নাম চাউল পাতিছে মানে ডাঙৰ পথাৰত এইটোৱে এটা মাছ পুৰা লাগি আছে মাত শুনিছে একদম পুৰা মাছ ইয়াত কেইপিচ আছে ক 60 পিচ ক'ত মাছ ধৰা কাৰ্যত এখেত আছে তাৰপিছত মই আছোঁ ফৈজল আছে এয়া আমাৰ কামেই নগৈছে এয়া ভোজৰ কাৰণে কামলৈ নগ'লে বোলে আজি সেইজনো নগ'লে এইজনো একে পাখণ্ড বা ঘৰৰ মানুহে এয়া পেটু ভাজিৰ কাৰণে এয়া ভোজৰ কাৰণে মোকেলা পিছ পালে হ'ল যিহেতু দেখিবলৈ পাইছে আমাৰ বহু মাছ চলাই আছো পুৰা চলাইছে এইটো ক'লা ক'লা এইটো কি বাৰু কচোন বাৰু এইটো হেলাই এইটো যে মাটিত যে হয় হেলাইটো সেই হেলাইটো মাছে খাই দিয়ে না তাৰ পেটত ধৰি যায় সেইটো তো মাছটো ধুই লওঁ তাৰপিছত দেখাম তো ময়ো মাছটো ধুই লওঁ নেলাই মৰককৈ এইডালিয়ে ধুই আছোঁ ধুই লওঁ এইবোৰ নামাৰিবি গা চুগা ধেত এই মৰম উঠাইছে মই নুধো তই মই নুধো কেলা এই ধুই থাকিব আপোনালোকে চাই থাকক আৰু কালিতো নহয় ফটোখন মোকেইটা আছে বাৰু সেইবোৰ নিদিওঁ এইটো মাছৰ পাখিটো হয় এইটো জ্বলা চব্জিত যাব মাছটো হৈ গ'ল এয়া মাছ পুৰা ধুই হৈ গ'ল কলপাতত থৈ দিছে এইপিনে এতিয়া পেটুটো ধুবলৈ লৈছে ই মোক গাই চাই পেলালে পানী পেটুটো ধুবলৈ লৈছে হৈ গ'ল এতিয়া গন্তি হ'ব কেইপিচ হ'ব কেইপিচকে মাৰিবি বেছি হ'লে হ'ব 100 পিচ হ'লে হ'ব 55 60 A few moments later. পাছফালে মহলাটো চাই আহোঁ কেনেকুৱানো চলিছে ভাল ববাই চাহ বনাই আছে চতাই স্কুটিলৈ গৈছে পিচ এতিয়া আহিছে চাহ খাবলৈ ফোন কেমেৰাটো মোৰ লেন্সখন নাই এটা কম মাছ কেইপিচ খাবি কাটিবলৈ আহিলে মানুহ ইয়াত মাছ কটাই নাই এইবোৰ চব ওলাব চাহটো খাই লৈ তাৰপিছত মই কিবা এটা কোৱা ক'লে ভাল লাগিব ৰাতিপুৱা চাহ লগত মানুহ ধুনীয়া বুজিয়া এইটো আনন্দই বেলেগ আৰু হয় নাই তোৰ গাই থাকোঁ যাওঁ এতিয়া সকামলৈ পাখণ্ড আহিলি ই হেৰি হ'ল নহয় ইয়াৰ এতিয়া কালি জগন্নাথ মন্দিৰ গৈ ডিব্ৰুগড় একদম গৈ পেলাই মালা চালা লৈ আহিলে ই এবাৰ ভক্তত সোমালে ভক্ত নহয় এইটো কি বুলি কয় মানে সন্যাসী এইপিনে হেৰি এইটো খাটি চুলাই বটল এইটো আলি গুলুম চালাম নেকি চিকেন দিনা পালিবি নে
মই বাবা গতিকে এনেকৈ থাকিব লাগিব তই এতিয়া যাওঁ এতিয়া বস্তু হৈছে নেকি চাওঁগে বাবা গতিকে এনেকৈ থাকিব লাগিব মণি কেইটা আছে মণি কেইটা আছে দেখিবলৈ মণি জোখ ল'ব লাগিব এনেকৈ জোখ ল'লে এনে ভাল হয় মণি কিবা ক'বা নাই এতিয়া ক'বলগীয়া বিশেষ একো নাই বাৰু এনে ক'ম পাখণ্ড এয়া বৰ্তাহঁতৰ গাড়ীখন দেই আমিও লাহে লাহে লৈ আছোঁ আৰু তাৰপিছত কি হয় ঠিক নাই আমি লৈ আছোঁ আৰু লাহে লাহে এটা ভিতৰতো কিন্তু বহুত চফা হৈ আছে দেই ক'লা কিবা এটা কৈ দে বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ নাট চাট ভাগি আছে গাইজ খাই বৈ হৈ গ'ল এইটো ইমান সোপা খালে দেই পুৰা বঢ়িয়া গৈ থাকা লোকচান নকৰিলে তেনেকে ইমান সোপা লোকচান কৰি থাকে না ইমান মাছ চাছ ইমান দাম 200 টকা কেজি মাছৰ বুজটো ভাল হৈছে বুজটো ভাল হৈছে 400 টকা দোকান কিনিবলগীয়া চাগে এনেকৈ মই লোকচান কৰিছোঁ 400 টকা দোকান দিলে আমালোকক ভোজলৈ মাতিবই নালাগে এঘাল দিনত ভাতে খালোঁ ইমানেই বুজি পাইছোঁ সেইটো বাদ দে এতিয়া ভোজত যদি তোক যদি এপিচ মাছ দিয়ে কি কৰিবি ভাল মাছ লাগিব কামি দিম মই তই এটা কাম কৰিবি গম পাইছ নাই এপিচ দিলে নহ'ব বুলি আমাৰ বোলে দুপিচ লাগিব আৰু এই সোপা মোক ভৰিত পৰিলে গম পাইছ নাই পৰিলে ভৰিত কিবা এটা কৈ দে যিখন মেকুৰী কাণকেইখন ডাঠ আছে ইমান পাতল পাতল মনত দুখ নেকি ভাল লাগিব দেই